এয়া পালুপক ভাজি আৰু নমস্কাৰ। আশা কৰোঁ সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। আজি বনাব লৈছোঁ মুগা পালুপক। এয়া মুগা পালুপকখিনি ধুনীয়াকৈ থৈ ল'লোঁ আৰু কেৰাহীটো দি দিলোঁ। দিয়াৰ পিছত গৰম হ'ব দিম। গৰম হোৱাৰ পিছত পালুপকখিনি দি দিলোঁ আৰু দিয়াৰ পিছত ইয়াতে নিজৰ ইচ্ছামতে নিমখ অকণমান ছটিয়াই দি দিম। নিমখ দিয়াৰ পিছত ধুনীয়াকৈ ওলটাই দি থাকিম, সিজিব দিম আৰু ভিডিঅ'টো চাই থাকিলে হ'ল। আৰু কোনে কোনে মুগা পালুপক খোৱা কমেণ্ট কৰি জনাব। আৰু আমাৰ ঘৰত মুগা পালুপক খোৱা যায়, সেইবাবে আজি মুগা পলু যিহেতু আনিছোঁ, অনা কাৰণে ভিডিঅ' বনাই দিলোঁ। আশা কৰোঁ সকলোৱে চাই ভাল পাবা। আৰু ধুনীয়াকৈ এনেকৈ ওলটাই থাকিম সিজালৈকে। আৰু পালুপকখিনি সিজি গ'ল। সিজি যোৱাৰ পিছত এইটো ওলোৱাই থৈ দিম। আৰু ওলাই থোৱাৰ পিছত এইফালে লৈছোঁ জলকীয়া, পিঁয়াজ এটা লৈছোঁ আৰু পিঁয়াজটো ডাঙৰকৈ পিচ কৰিম। আৰু ইয়াতে কেৰাহীটো যিহেতু গৰম আছে, তেল দিছোঁ। তেলতে হালধি দিছোঁ। হালধি দিয়াৰ পিছত আৰু পিঁয়াজখিনি অকণমান ডাঙৰকৈ চাইজ কাটি লৈছোঁ। যিহেতু পালুপকখিনি সোনকালে নিসিজে, সেইকাৰণে পিঁয়াজটো এয়া মোৰ পালুপক ভাজিখিনি হৈ গ'ল। আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাইছোঁ। আজিলৈ বাই বাই, হেভ এ গুড ডে।